Students, আজি আমি ডিসকাস কৰিব গৈ আছো Markonikov's rule. Okay, organic chemistry the most important rule হৈছে তোমাৰ Markonikov's rule. Okay, so ইয়াক আমি আজি অলপমান সহজ ভাষাত শিকিব ট্ৰাই কৰো না. Okay, Markonikov's rule মই প্ৰথমে এবাৰ কৈ দিছো চোৱা. Markonikov's নীতিয়ে কি কয় যে এটা unsaturated organic যৌগত unsaturated মানে হৈছে অসম্পৃক্ত অসমীয়া আৰু অসম্পৃক্ত বুলি ক'লে আমি এলকিনক কনসিডাৰ কৰিব পাৰো সেইকাৰণে মই এটা এলকিন লিখিছো দেখিছান এটা এলকিন এটা Markonikov's rule মতে কি হয় চোৱা এটা unsaturated organic compoundত যি দুটা কাৰ্বনৰ মাজত unsaturation থাকে বা ইয়াত যদি কনসিডাৰ কৰা যি দুটা কাৰ্বনৰ মাজত ডাবল বন্ড আছে সেই দুটা কাৰ্বনৰ যিটো কাৰ্বনে stable carbocation সৃষ্টি কৰিব পাৰে মন কৰিব দে যিটো কাৰ্বনে stable carbocation সৃষ্টি কৰিব পাৰিব তাত কি হ'ব reagentটোৰ হলাই নেগেটিভ পাৰ্টটোৱে এটাক কৰিব reagentটোৰ নেগেটিভ পাৰ্টটোৱে ক'ত এটাক কৰিব সেই unsaturated organic যৌগটোৰ যি দুটা কাৰ্বনৰ মাজত unsaturation থাকে তাৰ যিটোৱে stable carbocation সৃষ্টি কৰিব পাৰে ওকে সো এতিয়া আমি এই এক্সাম্পলটো হয় বুজিব ট্ৰাই কৰো না এইটো হৈছে তোমাৰ এটা এলকিন ওকে ইয়াতে এই দুটা কাৰ্বনৰ মাজত কি আছে ডাবল বন্ড আছে এটাক মই নামকৰণ কৰিছো A আৰু এটাক নামকৰণ কৰিছো B এতিয়া যদি চোৱা এই কাৰ্বন দুটাৰ দুটা পসিবিলিটি আছে কাৰ্বোকেটাইন সৃষ্টি কৰাৰ এটা হৈছে এইটো ধৰি লোৱা এইটো C আৰু এইটো হৈছে তোমাৰ B হয়তো ইয়াতো কাৰ্বোকেটাইন সৃষ্টি হ'ব পাৰে বা ইয়াতো কাৰ্বোকেটাইন সৃষ্টি হ'ব পাৰে কিন্তু আমি দেখা পাইছো যে এইটো হলে কিমান হ'ব চোন এইটো হলে 1 ডিগ্ৰী হ'ব আৰু এইটো হলে কিমান হ'ব তোমাৰ 2 ডিগ্ৰী হ'ব হয়নে আমি জানো যে 2 ডিগ্ৰী কাৰ্বোকেটাইনৰ ষ্টেবিলিটি কি হয় যথেষ্ট বেছি কাতকৈ 1 ডিগ্ৰী কৈ সেই কাৰণে আমি কোনটো কাৰ্বোকেটাইন প্ৰিফাৰ কৰিম এই ডি নামৰ কাৰ্বোকেটাইনটো প্ৰিফাৰ কৰিম ওকে এতিয়া এই যেটো তোমাৰ ৰিএজেন্ট HBr তাতে তোমাৰ নেগেটিভ পাৰ্ট কি হ'ব Br নেগেটিভ আৰু H টো কি হ'ব H পজিটিভ এটো কিয় হৈছে কাৰণ HBr যেটাল বন্ড তাতে ব্ৰমিনৰ ইলেক্ট্ৰনেগেটিভিটি H তকৈ কি হয় যথেষ্ট বেছি দ্যাট মিন্স এই ব্ৰমিনটো এবাৰ ক'ত এটাক কৰিব এই কাৰ্বনটো ইয়াত এটা কৰিব জানো নকৰে কাৰণ এইটো হে কি হয় ষ্টেবল কাৰ্বোকেটায়ন ষ্টেবল কাৰ্বোকেটায়ন ওকে এটো হৈছে তোমাৰ ষ্টেবল কাৰ্বোকেটায়ন দ্যাট মিন্স আমাৰ প্ৰডাক্টটো কেনেকুৱা হ'ব এবাৰ CH3 CH ইয়াত এবাৰ কি লাগি যাব নেগেটিভ পাৰ্ট Br লাগি যাব আৰু তা ইটো কি লাগ পজিটিভ পাৰ্ট সো পজিটিভ পাৰ্ট কি আছে H অৰ্থাৎ আমাৰ প্ৰডাক্টটো হ'ব এইটো আৰু এইটো আমাৰ কি প্ৰডাক্ট হ'ব তোমাৰ মেজৰ প্ৰডাক্ট ওকে সো একদম সিম্পল সো আকৌ এবাৰ কথা কৈছো মই কনসেন্ট্ৰেট কৰিব লাগিব যি সাধাৰণতে তোমালোকক এলকিনই থাকিব ম্যাক্সিমাম ক্ষেত্ৰত এলকিন থাকিব ওকে এলকিনটোৰ সেই দুটা কাৰ্বনতে কনসেন্ট্ৰেট কৰিবা যি দুটা কাৰ্বনৰ মাজত ডাবল বন্ড আছে ইয়াতে A আৰু B নামকৰণ কৰিছো এই দুটাৰ ভিতৰত কোনটোৱে ষ্টেবল কাৰ্বোকেটাইন সৃষ্টি কৰিব পাৰিব তুমি চাই লবা আমি চালো যে এইটো ষ্টেবল কাৰ্বোকেটাইন সৃষ্টি কৰিব পাৰিছে সেই কাৰণে এই যে ৰিএজেন্ট HBr তাৰে নেগেটিভ পাৰ্টটোৱে এই পজিটিভ পাৰ্টটোক এটাক কৰিছে আৰু পজিটিভ পাৰ্টটো এই নেগেটিভ পাৰ্টটোক এটাক কৰিছে ওকে আৰু আমি প্ৰডাক্টটো পাইছো এইটো আমাৰ মেজৰ প্ৰডাক্ট ওকে তো নেক্সট তোমালোকে কি কৰিব পাৰা ইয়াৰ এটা আমি বেলেগ এটা এক্সাম্পল চাব পাৰো চোৱা সাপোজ এটা আমি বেলেগ এটা এক্সাম্পল চাম ধৰি লোৱা এবাৰ দিছো মই এনেকুৱা ওকে এবাৰ ইয়াত দিলো মই ধৰি লোৱা HCl দিছো HCl in CCl4 CCl4 to is solvent okay etu বেলেগ কাম নাই ই solvent হিচাপে ইউজ হ'ব solvent এটা ইয়াতে চোৱা ইয়াতে মই প্ৰথম কি লক্ষ্য কৰিম যে ইয়াতে কোন দুটা কাৰ্বনৰ মাজত ডাবল বন্ড আছে ধৰি লোৱা নাটো নামকৰণ কৰিলো A আৰু B মই মনতে ভাবি লম যে এই দুটাৰ যদি ইয়াত যদি +2 আহে that means এটো কি হ'ব stable হ'ব আৰু এটো ইয়াত প্লাস আহিলে এটো কি হ'ব unstable হ'ব that means ইয়াৰে নেগেটিভ পাৰ্ট কি হ'ব এবাৰ ইয়াৰে নেগেটিভ পাৰ্ট হ'ব H প্লাস আৰু Cl মাইনাস হয়নে that means এবাৰ মোৰ প্ৰডাক্টটো কেনেকুৱা হ'ব CH3 CH2 CH Cl আৰু এফালে কি হ'ব CH2
H. Okay, মই এটো CH2H হিচাপে এটা কাৰণে লিখিছো যাতে তোমালোকে পজিটিভ নেগেটিভটো যাতে বুজিব পাৰা ওকে এতিয়া হয়তো বহুতে ভাবিব পাৰা যে এটোটো আমি হয়তো বহুতে এনেকে হিকিছা যে যেটোত হাইড্ৰোজেন বেছিকে থাকে তাত হাইড্ৰোজেনটো লাগে আৰু যত হাইড্ৰোজেন কমকে থাকে তাত কি হয় Cl- টো লাগে একচুয়ালি এটো আগৰ কনসেপ্ট এটো ওল্ড কনসেপ্ট কিয় হয় তুমি মই এটা বেলেগ এটা एग्जांपल দিলেই তোমালোকে ভালকে বুজিব পাৰিবা এতিয়া বেলেগ এটা एग्जांपल চাবা ধৰি লোৱা এবাৰ আমাৰ প্ৰডাক্ট ৰিএজেন্টটো আছে এনেকুৱা ৰিএক্টেন্টটো CH3 CH double bond CH CH2 CH3 ওকে এবাৰ মোৰ এলকিনটো দিয়া আছে এনেকুৱা ওকে ইয়াতে এবাৰ মই দিলো তোমাক HBr কোন সলভেন্ট আছে তোমাৰ CCl4 এবাৰ মন কৰা এবাৰ যদি চাব খোজা এবাৰ কি দেখা পালো এবাৰ এটো ধৰি লোৱা A কাৰ্বন আৰু এটো ধৰি লোৱা B কাৰ্বন এতিয়া তুমি যদি হাইড্ৰোজেনৰ কনসেপ্টত চাবলৈ যোৱা কি দেখা পাইছে দুইটা কাৰ্বনতে হাইড্ৰোজেন কি আছে এবাৰ সেম আছে কিন্তু এটা বস্তু ডিফাৰেন্স আছে চোন এই কাৰ্বনটোৰ ফালে অ্যালকাইলটো হৈছে এটো আৰু ইয়াৰ ফালে লাগি আছে তোমাৰ এইটো অৰ্থাৎ ইয়াৰ ফালে লাগি আছে মিথাইল আৰু ইয়াৰ ফালে কি লাগি আছে ইথাইল ওকে এটা যদি মই কাৰ্বোকেটায়নৰ কনসেপ্টত যাও মোৰ কাৰণে ইজি হ'ব মেজৰ প্ৰডাক্ট চাবলৈ কাৰণ মই গম পাওঁ যে কাৰ্বোকেটায়ন এবাৰ কোনটো বি নামৰ কাৰ্বনটোত যদি কাৰ্বোকেটায়ন সৃষ্টি হয় এফালে যেটো ইথাইল গ্ৰুপ লাগি আছে দ্যাট মিন্স তাৰ ষ্টেবিলিটি কি হ'ব এবাৰ বেছি হ'ব অবিয়াসলি কাৰণ মেজৰ প্ৰডাক্ট হ'ব তোমাৰ এনেকুৱা CH3 CH ইয়াত লাগিব হাইড্ৰোজেনটো CH Br CH2 CH3 এটো হৈছে আমাৰ মেজৰ প্ৰডাক্ট এই কাৰণে মই আকৌ এবাৰ কৈছো ডিয়াৰ ষ্টুডেন্টস হাইড্ৰোজেনৰ কনসেপ্টত আমি নাচাম আমি কাৰ কনসেপ্টত চাম স্টেবল কাৰ্বোকেটায়ন আজিৰ পৰা হলে মনত ৰাখিবা আমি গোটেই মাৰ্কনিকভ টো কামতে চাব লাগিব স্টেবল কাৰ্বোকেটায়ন ওকে এটো হৈছে তোমাৰ মাৰ্কনিকভ ৰুল ওকে ইয়াৰ অপোজিট আৰু এটা আছে এটো কোৱা হয় এন্টি মাৰ্কনিকভ ৰুল এন্টি মাৰ্কনিকভ ৰুলৰ বেলেগ বস্তু একো নাই মই এইটোতে মই এন্টি মাৰ্কনিকভ ৰুলটো বুজাই দিম চাবা এটা এন্টি মাৰ্কনিকভ ৰুলটো চোৱা কি হয় এন্টি মাৰ্কনিকভ ৰুলত কি হয় সাপোজ CH3 CH ডাবল বন্ড CH2 ইয়াত ধৰি লোৱা দিয়া আছে HBr এবাৰ কিন্তু ইয়াতে এটা বিশেষ বস্তু থাকিব এটো হৈছে তোমাৰ পেৰক্সাইড যদি পেৰক্সাইড প্ৰেজেন্ট থাকে মই স্টাৰ মাৰ্ক কৰি দিছো পেৰক্সাইড যদি প্ৰেজেন্ট থাকে ম্যাক্সিমাম পেৰক্সাইড কি দিয়া থাকে তোমাৰ H2O2 যদি পেৰক্সাইড দিয়া থাকে তেতিয়া কি হ'ব আগতে যেনকে ষ্টেবল কাৰ্বোকেটায়নৰ কনসেপ্টত আমি ইয়াত কৰিছিলো এবাৰ অপোজিটটো কৰিম মানে আনষ্টেবল কাৰ্বোকেটায়নটোতে আমি নেগেটিভ পাৰ্টটো অ্যাটাক কৰিম ওকে আৰু এটো হলে কি হয় তোমাৰ এন্টি এবাৰ এটো গোটেই কনসেপ্ট কি হ'ব এন্টি হৈ পৰিব এন্টি মানে অপোজিট হৈ পৰিব আগতে ক'ত আছিল এটো ষ্টেবল কাৰ্বোকেটায়নৰ কাৰণে আগতে নেগেটিভ পাৰ্ট ইয়াত লাগিছিল এবাৰ এন্টি যেহেতু এবাৰ ক'ত লাগিব অপোজিটত লাগিব সো এবাৰ প্ৰডাক্ট হ'ব এনেকুৱা CH3 CH ইয়াত লাগিব H ইয়াত কি লাগিব CH2 Br okay that means এইটো হৈছে তোমাৰ এন্টি মাৰ্কনিকভ ৰুল আৰু তাৰ বিশেষ সিগনিফিকেন্স কি হয় তোমাৰ পেৰক্সাইড দিয়া থাকিব ওকে এতিয়া নেক্সট আমাৰ ইম্পৰ্টেন্ট কথা কি হ'ল এই মাৰ্কনিকভ ৰুলটো গুটি সম্পূৰ্ণ বিতংভাৱে জানিবৰ কাৰণে কমপ্লিটলি জানিবৰ কাৰণে আমি আৰু এটা টপিক জানিব লাগিব এটো হৈছে তোমাৰ ৰিএৰেঞ্জমেন্ট অফ কাৰ্বোকেটায়ন সো এবাৰ আমি ইম্পৰ্টেন্টলি কি ডিসকাস কৰিম ৰিএৰেঞ্জমেন্ট অফ কাৰ্বোকেটায়ন ওকে ৰিএৰেঞ্জমেন্ট অফ কাৰ্বোকেটায়ন জেনাৰেলি দুটা ধৰণৰ হয় 1 to হাইড্ৰাইড শিফট আৰু এটা হৈছে তোমাৰ 1 to মিথাইল শিফট ওকে হাইড্ৰাইড মানে তোমালোকে চিনি পাইছা H নেগেটিভ আৰু মিথাইল মানে অলৰেডি গম পাইছা CH3 শিফট ৰূপে কি বুজাইছে এটা পজিশনৰ পৰা বেলেগ এটা পজিশনলৈ গৈছে ওকে সো আমি एग्जांपल লৈ বুজিব ট্ৰাই কৰিছো ধৰি লোৱা আমি প্ৰথম ডিসকাস কৰিম 1 to হাইড্ৰাইড শিফট ডিসকাস কৰিম ধৰি লোৱা ওকে এটো ইয়াতে এটা ৰিএক্টেন্ট দিছো মই HBr দিদিম ওকে এটা মই
ৰিএজেণ্টটো দিছো ইয়াতে তে চোৱা মই প্ৰথমে কৈছো যে কি হয় কি অবজাৰ্ভ কৰিম যে এই এলকিনটোৰ কোন দুটা কাৰ্বনৰ মাজত ডাবল বন্ড আছে এতিয়া মই ৰিকগনাইজ কৰিলো এ আৰু বি ইয়াৰ পৰা দুটা কাৰ্বকেটাইন সৃষ্টি হোৱাৰ পসিবিলিটি আছে চাবা কেনেকুৱা এটা কেনেকুৱা হ'ব পাৰে প্লাস মাইনাস আৰু এটা কেনেকুৱা হ'ব পাৰে মাইনাস অৰ্থাৎ এবাৰ এ নামৰ কাৰ্বনটোত কাৰ্বকেটাইন সৃষ্টি হ'ব পাৰে বা বি নামৰ কাৰ্বনটোত কি হ'ব পাৰে কাৰ্বকেটাইন সৃষ্টি হ'ব পাৰে এতিয়া মই গম পালো যে এইটো কিমান ডিগ্ৰী হ'ব 2 ডিগ্ৰী আৰু এইটো কিমান ডিগ্ৰী হ'ব 1 ডিগ্ৰী গতি ষ্টেবল কোনটো হ'ব মোৰ কাৰণে এইটো হৈছে আমাৰ ষ্টেবল কাৰ্বকেটাইন হয়নে তো ষ্টেবল কাৰ্বকেটাইন মানে জেনেৰেলি চাবলৈ গ'লে বিআৰ নেগেটিভটো ক'ত এটাক কৰিব লাগিছিল ইয়াত এটাক কৰিব লাগিছিল কিন্তু এতিয়া এটা কথা ভাবিছো এবাৰ যদি ইয়াতে এই যে যিটো ষ্টেবল কাৰ্বকেটাইন তাত এটা বস্তু মন কৰাচোন ইয়াতে এটা কি প্ৰেজেন্ট আছে চোন হাইড্ৰোজেন প্ৰেজেন্ট আছে ভালকে মন কৰা ইয়াতে এটা কি প্ৰেজেন্ট আছে হাইড্ৰোজেন প্ৰেজেন্ট আছে হয়নে এতিয়া এই কাৰ্বকেটাইনটো যদি কেনেবাকৈ ইয়ালে যদি শিফট হৈ যায় মানে এই ষ্টাৰ মাৰ্ক কৰা কাৰ্বনটোলৈ যদি শিফট হৈ যায় এই কাৰ্বকেটাইনটো ওকে তেতিয়া এইটো ইয়াতে কিমান ডিগ্ৰী হৈ পৰিব 3 ডিগ্ৰী হয়নে আৰু তাৰ কাৰণে এটা সুবিধা আছে যে কি হয় যদি এই H নেগেটিভ বা হাইড্ৰাইডটো যদি ইয়ালে গুচি যায় এই কাৰ্বকেটাইনটো ক'ত গুচি আহিব এই ষ্টাৰ মাৰ্ক কৰা কাৰ্বনটোলৈ গুচি আহিব যাৰ ফলত ই কি ডিগ্ৰী হৈ পৰিব 3 ডিগ্ৰী দ্যাট মিন্স 2 ডিগ্ৰীতকৈ 3 ডিগ্ৰী কাৰ্বকেটাইনৰ ষ্টেবিলিটি কি হয় যথেষ্ট বেছি হয় ওকে সো এই কাৰণে ইয়াতে এবাৰ কি হ'ব যে এই কাৰ্বকেটাইনটো মোৰ ষ্টেবল কৰিবৰ কাৰণে এই H নেগেটিভটো হাইড্ৰাইড হিচাপে এই পজিশনটোলৈ ট্ৰান্সফাৰ হ'ব ওকে আৰু ইয়ালে ট্ৰান্সফাৰ হ'লে এনেকুৱা হ'ব চোৱা মই এইটো আকৌ এবাৰ ইয়াত এক্সপ্লেইন কৰিছো চোৱা আমি ষ্টেবল কাৰ্বকেটাইনটো পালো এইটো আৰু এইটো কিমান হৈ আছে 2 ডিগ্ৰী হৈ আছে আমি গম পালো যে ইয়াত এটা কি আছে হাইড্ৰোজেন প্ৰেজেন্ট আছে ই হাইড্ৰাইড হিচাপে ইয়ালে ট্ৰান্সফাৰ হ'ব ওকে ইয়ালে ট্ৰান্সফাৰ হৈ যোৱাৰ লগে লগে ইয়াৰ কণ্ডিশ্যনটো এনেকুৱা হৈ যাব চোৱা ওকে ইয়াতে হাইড্ৰাইডটো আহি পেলাই হাইড্ৰোজেন হিচাপে এড হৈ যাব কাৰণ এইটো অলৰেডি পজিটিভ হৈ আছিলে ইয়াত লাগিব আৰু ইয়াত এবাৰ কি হৈ যাব এটা কাৰ্বকেটাইন সৃষ্টি হৈ যাব এইটো কাৰ্বকেটাইন আছিলে 2 ডিগ্ৰী কিন্তু এইটো কিমান হৈ গ'ল 3 ডিগ্ৰী এইটো কি হৈ যাব মোৰ ষ্টেবল আৰু দ্যাট মিন্স এইবাৰ এই ব্ৰমাইড যিটো আয়ন ব্ৰমাইডে ক'ত এটাক কৰিব ইয়াতে এটাক কৰিব আল্টিমেটলি প্ৰডাক্টটো কেনেকুৱা হ'ব এনেকুৱা ইয়াতে ব্ৰমিনটো এটাক কৰিব ওকে আৰু অলৰেডি হাইড্ৰোজেনটো ক'ত এটাক কৰিব ইয়াত অলৰেডি এটাক কৰিব দ্যাট মিন্স ইয়াতে কি ফিল আপ হ'ব তোমাৰ হাইড্ৰোজেন ফিল আপ হ'ব ওকে আৰু এটা কথা মন কৰিবা ইয়াত এই গোটেই যিটো এলকিনটোৱে সদায় নিউক্লিঅফাইল হিচাপে কাম কৰিব আমি কেনেকৈ গম পাম কাৰণ ইয়াতে এটা কি আছে পাই বণ্ডৰ কনচেপ্ট আছে মানে ইলেক্ট্ৰন ডেন্সিটি ইয়াতে কি হৈছে বেছি হৈ আছে আৰু ই কেনেকৈ বিভক্ত হ'ব ই ডেল নেগেটিভ আৰু ডেল পজিটিভ দ্যাট মিন্স এই যিটো ৰিএজেন্ট দিব তোমাক ৰিএজেন্টটো কাম হ'ব তোমাৰ ইলেক্ট্ৰফাইল এইটো হৈছে তোমাৰ 1 to হাইড্ৰাইড শিফট ওকে 1 to বুলি কিয় কৈছে আৰু এটা কথা মন কৰা 1 to বুলি কিয় কৈছে যদি তুমি চোৱা ধৰি লৈছো মই এইটো 1 পজিশন আৰু এইটো 2 পজিশন তে এই 1 পজিশনৰ পৰা হাইড্ৰাইডটো ক'ত শিফট হৈছে 2 লে শিফট হৈছে সেইকাৰণে এইটো কোৱা হয় 1 to হাইড্ৰাইড শিফট আৰু ৰিকগনাইজেন ধৰিবৰ কাৰণে একেবাৰে সহজ য'ত তোমাৰ এলকিনৰ সিস্টেমটো থাকিব এলকিন সিস্টেমটো থাকিব তাৰ নেক্সটতে কি থাকিব লাগিব এনেকুৱা এটা হাইড্ৰাইড শিফট হোৱাৰ কন্ডিশন থাকিব লাগিব মানে 1 to পজিশন থাকিব লাগিব তেতিয়া এই শিফটটো হ'ব আৰু এইটো হৈছে তোমাৰ 1 to হাইড্ৰাইড শিফট এইটো হৈছে তোমাৰ ইয়াৰ মেজৰ প্ৰডাক্ট এইটো হৈছে ইয়াৰ মেজৰ প্ৰডাক্ট ওকে নেক্সট আমি চাওঁ এবাৰ 1 to মিথাইল শিফট ওকে এবাৰ আমি চাম 1 to মিথাইল শিফট এইটো বৰ বেছি টান নহয় একদম সিম্পল চোৱা একে ধৰণে ল'ম মই এক্সাম্পলটো ওকে এবাৰ বেলেগ এটা এলকিন লৈছো ইয়াতো ধৰি লোৱা মই এটা ৰিএজেন্ট দি দিলো HCl ওকে একেই কণ্ডিশ্যন
ইয়াতো এবাৰ চোন ইয়াতো দুটা ধৰণৰ কাৰ্বকেটাইন সৃষ্টি হ'ব পাৰে তোমালোকে অলৰেডি গমেই পাইছা যে কেনেকুৱা হ'ব পাৰে হয়তো প্লাছ মাইনাছ ধৰিবা আকৌ তোমাৰ ৰিকগনাইজ কৰিলো এ আৰু বি হয়তো এবাৰ কি হ'ব পাৰে এ নামৰ কাৰ্বনটোত কাৰ্বকেটাইন হ'ব পাৰে নেক্সট কি হ'ব পাৰে তোমাৰ এই বি নামৰ কাৰ্বনটোত কাৰ্বকেটাইন সৃষ্টি হ'ব পাৰে আকৌ আগৰ নিচিনা কনসেপ্ট এইটো হৈছে 2 ডিগ্ৰী আৰু এইটো কিমান হৈ আছে 1 ডিগ্ৰী কাৰ্বকেটাইন ষ্টেবিলিটি কাৰ বেছি অবভিয়াছলি ইয়াৰ বেছি হ'ব কিন্তু মন কৰা এই যিটো কাৰ্বকেটাইন সৃষ্টি হ'ল ইয়াৰ এটা পসিবিলিটি আছে যদি ই কেনেবাকে এই ষ্টাৰ কৰা কাৰ্বনটোলৈ যদি শিফট হ'ব পাৰে কেনেবাকে এই পজিটিভ পাৰ্ট ইয়াতে তাৰ ষ্টেবিলিটি কি হৈ যাব বেছি হৈ যাব তে কেনেকে হ'ব এইটোক মই আকৌ এবাৰ বুজাই দিছো চোৱা কেনেকুৱা হ'ব ধৰি লোৱা এইটো কন্ডিশন হৈ আছে হয়নে প্লাস এবাৰ কিন্তু কি নাই ইয়াতে হাইড্ৰোজেন প্ৰেজেন্ট নাই এই গোটেই কিটা কি গ্ৰুপ চোন এই গোটেই কিটা যদি মই চাও এটা CH3 নহয় জানো আলটিমেটলি কি লাগি আছে CH3 মানে গোটেইটা মিথাইল গ্ৰুপ ওকে এতিয়া কি হ'ব পাৰে ইয়াৰে এটা মিথাইল গ্ৰুপ ইয়ালে শিফট হ'ব পাৰে আৰু ইয়ালে যদি শিফট হয় এবাৰ কাৰ্বকেটাইনটো ক'ত আহি যাব এই ষ্টাৰ মাৰ্ক কৰা কাৰ্বকেটাইনটো আহি যাব ওকে দ্যাট মিন্স ইয়াৰ পসিবিলিটি হ'ব এনেকুৱা এবাৰ এবাৰ CH3 ইয়ালে গুচি আহিলে এতিয়াতে কাৰ্বকেটাইন আহি গ'ল তো এইটো 2 ডিগ্ৰী কাৰ্বকেটাইন আছিল কিন্তু এইটো কিমান হৈ গ'ল চোন 3 ডিগ্ৰী হৈ গ'ল অৰ্থাৎ এবাৰ ইয়াৰ ষ্টেবিলিটি কি হৈ যাব 3 ডিগ্ৰী মোৰ ষ্টেবল হ'ব ইয়াৰ এইটো কি হ'ব মোৰ ষ্টেবল হোৱাৰ লগে লগে এই নেগেটিভ পাৰ্টটো ক'ত এটাক কৰিব এই ষ্টাৰ মাৰ্ক কৰা কাৰ্বনটোতে এটাক কৰিব ওকে দ্যাট মিন্স ইয়াৰ মেজৰ প্ৰডাক্ট হ'ব এনেকুৱা এইটো হ'ব ইয়াৰ মেজৰ প্ৰডাক্ট ওকে সো মই নেগেটিভ পাৰ্টটো এড কৰা দেখাই আছে বাৰে বাৰে তোমালোকে গম পাবা যে পজিটিভ পাৰ্টটো ক'ত এটাক কৰিব অলৰেডি যিটো ষ্টেবল কাৰ্বকেটাইন হয় তাৰ নেগেটিভ যিটো পাৰ্ট থাকিব তাত অলৰেডি পজিটিভ পাৰ্টটো এড হ'ব ওকে ইয়াতো ঠিক একেই এই এলকিনটো কেনেকে বিহেভ কৰিব নিউক্লিঅফাইল আৰু এই এইচটোৰ কি হ'ব ইলেক্ট্ৰফাইল ইয়াৰ বিহেভিয়াৰ হ'ব ইলেক্ট্ৰফাইল ওকে আৰু এই গোটেই কনসেপ্টটো হ'ব 1 টু মিথাইল শিফট কাৰণ এই 1 ৰ পৰা 2 পজিশনলৈ কি হৈছে মিথাইলটো শিফট হৈছে ওকে তো বৰ বিশেষ টান বস্তু নহয় মাৰ্কনিকভ চলুট জানিবৰ কাৰণে এই কনসেপ্টটো বিৰাট ইম্পৰ্টেণ্ট